এদিনাখন এজন ৰজাই তাৰ মন্ত্ৰীক প্ৰশ্ন কৰিলে, আচ্ছা কোৱাচোন, মানুহবোৰ সুখী নোহোৱাৰ কাৰণটোনো কি? মন্ত্ৰীগৰাকীয়ে ক'লে, আপুনি এইটো প্ৰশ্নৰ উত্তৰ পাবলৈ হ'লে আপুনি এটা সৰু কাম কৰিব লাগিব। ৰজাই সুধিলে, কি কাম? মন্ত্ৰীয়ে ক'লে, আপুনি এখন থালত ৯৯টা সোণৰ মুদ্ৰা দিয়ক। তাৰপিছত এখন কাগজত লিখি দিয়ক যে এই থালখনত ১০০টা সোণৰ মুদ্ৰা আছে আৰু কাগজখন থালখনত ৰাখি দিয়ক। আৰু থালখন আপুনি কোনোবা ৰাজকৰ্মচাৰীৰ ঘৰৰ দুৱাৰ মুখত মনে মনে ৰাখি থওক। ৰজাই মন্ত্ৰীৰ কথা মতে থাল এখন সোণৰ মুদ্ৰাৰ সৈতে থৈ আহিলে। পুৱা ৰাতি ৰাজকৰ্মচাৰীজনে সাৰ পাই যেতিয়া বাহিৰলৈ ওলাল, তেতিয়া দেখা পালে যে দুৱাৰ মুখত এখন থাল পৰি আছে। কৰ্মচাৰীজনে লগে লগে থালখন ভিতৰলৈ লৈ গ'ল। থালখনৰ পৰা পেকেটটো গুচাই দেখিলে যে থালখনত সোণৰ মুদ্ৰা আছে আৰু লগত থকা কাগজখন পঢ়ি চাই ১০০টা মুদ্ৰা আছে বুলি গম পালে। তেখেতে মুদ্ৰাকেইটা গণিব ধৰিলে। কিন্তু গণাৰ পিছত ৯৯টা সোণৰ মুদ্ৰা পাই কৰ্মচাৰীজনৰ মূৰটো নষ্ট হ'ল। বাৰে বাৰে গণাৰ পিছতো ৯৯টা সোণৰ মুদ্ৰা পাই পুৱা ৰাতিতে ঘৰৰ মানুহখিনিক টোপনিৰ পৰা উঠাই কমি থকা মুদ্ৰাটো বিচাৰিবলৈ লগাই দিলে। ৰজা আৰু মন্ত্ৰীজনে এই সমস্ত ঘটনাটো কৰ্মচাৰীজনৰ ঘৰৰ কাষৰ এটা কোণৰ পৰা চুপি চাই আছিল। ৰাজকৰ্মচাৰী আৰু ঘৰৰ মানুহখিনিৰ সোণ বিচৰাতে বিচৰাতে ৰাতিপুৱা হ'ল, কিন্তু সোণ কোনেও বিচাৰি নাপালে। ৰাতিপুৱা যেতিয়া ৰাজকৰ্মচাৰীজন ৰাজদৰবাৰলৈ আহিল, ৰজাই দেখিলে যে কৰ্মচাৰীজনৰ মনটো একেবাৰে বেয়া। তেতিয়া মন্ত্ৰীয়ে ৰজাক ক'লে, মহাৰাজ, এই এটাটোৰ বাবে আমি জীৱনত অসুখী। ভগৱানে আমাক যিমানেই নিদিয়ক কিয় সকলোবোৰ এই ৯৯টা সোণৰ মুদ্ৰাৰ দৰে। আমি যিখিনি পাইছোঁ তাত আমি কেতিয়াও সন্তুষ্ট নাথাকোঁ। পোৱাখিনিৰ কাৰণে আমি কেতিয়াও ভগৱানক ধন্যবাদ নিদিওঁ। সৃষ্টিকৰ্তাই আমাক কি দিছে তাৰ হিচাপ নকৰি অকল অপ্ৰাপ্তিটোৰ হিচাপ কৰি থাকোঁ। এক সময় এনেকুৱা হৈ পৰে যে পোৱাখিনিৰ কথা একেবাৰে মনত নাথাকি অপ্ৰাপ্তিটোৰ হাহাকাৰত হাহাকাৰ কৰিবলগীয়া হয়। আমি যদি এইটো মনত ৰাখিলোহেঁতেন যে ভগৱানে আমাক একো নোখোজাকৈয়ে বহুখিনি দিছে, এই কথাটো মনত থাকিলে বিশ্বাস কৰক, আপোনাক কেতিয়াও নোপোৱাৰ বেদনাই চুবই নোৱাৰিব। মনলৈ কেতিয়াও অশান্তিৰ ভাৱ সৃষ্টি নহ'ব। বিশ্বাস কৰক, ভগৱানে আমাক বহুখিনিয়ে দিছে, কিন্তু আমিবোৰহে সেইবোৰৰ মূল্য এতিয়ালৈকে বুজি পোৱা নাই। থেংকছ ফৰ ৱাটছিং।